হেল্ল' এভৰিৱান, অন্য এটা খেচৰামি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি কাণত গুটি দুটা ভৰোৱা নাই তেতিয়াহ'লে ভৰোৱাই লওক, নহ'লে ঘৰৰ পৰা আপোনাক ওলাই দিলে মোৰ ওচৰত আহি থকাৰ কাৰণে কোনো জেগা নাই। তো বলক আৰম্ভ কৰোঁ আল ভালবিলাক বন্ধ কৰি। আছে কিছুমান মাকচুদু মানুহ, কাকচুদু মানুহ আছে যোনে মোক তল পেলাব বিচাৰি বিচাৰি নিজে তল পৰি গৈছে। ময়ো একবাৰ তল পৰিব বিচাৰোঁ তোমাৰ, কিন্তু এটা চৰ্ত আছে দেই। ফাৰ্ষ্টতে তুমি সেইখন হাৰপিক দি ধুই আহিব লাগিব। సాంప్రదాయిని సుప్పిని శుద్ధ పూసని এইযোৰ বাৰু কাপোৰ হ'লনে? এতিয়া মই গম পাই আছোঁ আচলতে কংগ্ৰেছ চৰকাৰে কিহৰ কাৰণে এইবিলাক ব্ৰিজ হওক বা কিবা হওক কিহৰ কাৰণে বনোৱা নাছিলে। এই ছুটি আমি কৰিব যে এইটো কাৰণে কংগ্ৰেছৰ চৰকাৰে এইবিলাক বনোৱা নাছিলে। এতিয়া আকৌ কিছুমান ছোৱালীৰ মতে এইবিলাক ড্ৰেছ পোছাক বেয়া নহয়, কি বেয়া জানা? আমাৰ মেণ্টেলিটি বেয়া। সিহঁতৰ কিনাৰেদি দুডালমান বাল ওলাই যাব, কিন্তু আমাৰ মেণ্টেলিটিটোহে বেয়া। ইমান কণ কটি দেখাব লাগে, অলপ ডাঙৰ কটি চটি থকা মানুহে দেখালে ভাল লাগিলে হয়। কটিটো চাই ইমান কণ 150 গ্ৰামমান মাংস আছে চাগে। খাও মা কসম। দিদি সৰুৰ পৰা গোলাপ ফুল চাই আহিছোঁ। গোলাপ ফুলৰ এটা কাঁইট থাকে আৰু তোমাৰ বেলুনত লাগিলে হাৱা গুচি যাব দিদি। চা ভাই, তহঁতক মই আগতেও কৈ থৈ দিছোঁ, যোনে যোনে মোক ইনষ্টাগ্ৰামত স্পেচিয়েলি চিনি পাওঁ সিহঁতে গম পাওঁ, মই আগতেও কৈ থৈ দিছোঁ, যোন ছোৱালীবিলাক ধুনীয়া থাকে ন সিহঁতৰ তিল থাকিবই। আৰু আজি তহঁতক প্ৰমাণ সহকাৰে মই দেখাই দিলোঁ, চা নহ'লে। কোৱা নাই মই ধুনীয়া ছোৱালীৰ দৰে তিল থাকে। নলেজ আছে ভাই, নলেজ আছে। দিদি আপুনি কাপোৰটো উল্টাকে পিন্ধিলে, মানে এইটো ছাইডটো সিপিনে হ'ব লাগিছিলে, সিপিনৰ ছাইডটো ইপিনে হ'ব লাগিছিলে। নহ'লে আপোনাৰ যি ৰঙালাও কাটিংবিলাকো দেখা যাই আছে মজাকে। বাৰু বুজিলোঁ, জুলফে বাৰু ঘনী থাকে, কিন্তু তুমি কোনটো জুলফে বা দেখাবৰ কাৰণে চেষ্টা কৰি আছা? আমিতো দুটাও দেখা পাই আছোঁ। তলৰ জুলফেও দেখা পাই আছোঁ, ওপৰৰ জুলফেও। দেশ নচাকিয়া মায়েটা বহুতল মানুহৰ মিছা হাঁহি, মিছা চকু পানী। মোৰ আকৌ চকুৰ পানী মিছা হ'ব পাৰে, কিন্তু বেলেগ পানীটো সঁচাকৈ ওলাই যায়। মিছা সঁহাৰি এতিয়া আৰু নহ'ব, এইবাৰ মোৰ বাৰী। এই কি কৈছা? তোমাৰ বাৰী মানে? ইমান টাইম যে এইবিলাক সপোন চালোঁ, তাৰ মানে 1 ছেকেণ্ডত চাফা? এইটো কাৰণে তোমাক এৰি দিছে। मतलब वो अलग ही लेवल का बंदा था। নহ'লে দুইজনে এনেকাহে কৰি থাকিব লাগিব। কোনো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। ইজ্জত দিবি, তেতিয়াহে ইজ্জত পাবি। আৰু ইজ্জতৰ লগত যদি এইটো দিবা, কোৱা না প্লিজ। তো গাইজ, এজনী ক'ব বিচাৰিছোঁ মই, ইমান দিনে একো নাই কোৱা বুলি কি মনে মনে থাকা বুলি ভাবি আছা নেকি? ভুল ভাবিছা। মই যে তোমাৰ ভয়তে মনে মনে থকা ছোৱালী মই নহয়, বুজিছা? মই নহয়। কি পালা আমাৰ মাজত ব্ৰেকআপ কৰাই কিনে? কি পালা সেইটো কোৱা আগত। তোমাৰ নিচিনা ছোৱালীবিলাকৰ কাৰণে না আমাৰ ভাল ৰিলেশ্যনশ্বিপ এটা বেয়া হয়, গম পাইছা? ইমান সৰুতে ইমান ওপৰত কেনেকৈ ভাই? স্কুলত কি সেই পঢ়ায় নেকি?
কাৰ ৰিলেশ্যনত যাই কিনে ব্ৰেকআপ কৰাম কাৰ কি হৈছে সেইবিলাকে পঢ়াই নেকি স্কুলত সেই পঢ়ি থাকা আৰু বৰ দেখোন একেবাৰে পাৰ্চেণ্টেজ বহুত ভাল ইমান যদি পাৰ্চেণ্টেজ ভালে আছে তেতিয়াহ'লে বেলেগৰ ৰিলেশ্যনশ্বিপত যাই কিনে কিয় সোমোৱা তুমি চৰি ভাইহঁত তহঁতক মই কাৰোবাৰ পাৰ্চনেল লাইফত লৈ যোৱাৰ কাৰণে ਆਈ ਜਾਵੇਂ ਜਦੋਂ ਜਦੋਂ ਮਲਾਉਣੀ ਐ ਨਹੀਂ ਹੱਥ ਦੇਵੇਂ वाह बहुत नीचा आदमी यहाँ तो नीचे धरती में कोई न আৰু এক ছেকেণ্ড মই কৈছিলোঁ যে ইউটিউবত যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া মই কি কৰিম 200ৰ বিৰিয়ানী খুৱাম যিকোনো একজনক তো মই এই দুটা প্ৰফাইল মই দি দিছোঁ ইনষ্টাগ্ৰামৰ পৰা এই দুইজনৰ মাজত যিকোনো একজনে পাব যোনে মোক সোনকালে কিউআৰটো সেন্ড কৰি দিব আৰু তলত মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ এই মোবাইল নাম্বাৰৰ হোৱাটছআপটোত নিজৰ কিউআৰটো ফটো মাৰি যোনে ফাৰ্ষ্ট দিব তেখেতক মই দি দিম এটা মজা ভিডিঅ' দেখাই আছোঁ आंखों से हटाया चश्मा आंखें तो मिलाओ जी दुनिया वाले जो भी बोले हमसे ना शर्माओ जी अब फोन को उठाओ जी और डैडी को मिलाओ जी उनके फ्यूचर सन इन लोग की बात उनसे कर এনে ভিডিঅ'টো চাই কেনেকুৱা ফিল কেনেকুৱা হ'ল চাগে সৰু ছোৱালী না 6-7 মানত পঢ়ি আছে চাগে তেনেকুৱা সৰু ছোৱালী আৰু ৰিয়েলিটিটো তহঁতক দেখাই আছোঁ মই চালি ভাই ভিডিঅ'টো লাগিছেনে এনেকা হ'ব এতিয়া ভাই পালানটো চাই তয়ো কৈছ চাগে ই কেনেকৈ সৰু পোৱালি হ'ব পাৰে চা ভাই আজিকালি চব শাক পাচলিতেই সাৰ মাৰা থাকে আৰু ইয়াত যে সাৰ নামাৰিব তাৰ কোনো কথা আছে নেকি তই কয় যে মানুহে কিতাপখনৰ কভাৰটো চাই জাজ নকৰিবা ভিতৰত কি আছে ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় তেতিয়াহ'লে ছাইডত থকা গুটিটো টিপি থৈ যাব আৰু ছাবস্ক্ৰাইব কৰি দিব ৰাম ৰাম